যিহেতু যোৱাকালি আপোনাৰ বিষয়ে এটা অভিযোগৰ বাৰ্তা ওলাইছে আৰু এই সম্পৰ্কত আপুনি কেনেধৰণৰ স্পষ্টীকৰণ দিব? এই সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে মোক ব্যক্তিগতভাৱে তেওঁলোকে এই মোক ফটো লৈ পেলাই তাৰমানে ফেচবুকৰ পৰা ফটোবোৰ সংগ্ৰহ কৰি নিউজটো বজাইছে। কিন্তু ৰাইজক মই এটা কথা জনাব বিচাৰিছোঁ যে সমিতিখনৰ ছেক্ৰেটেৰী মই, এই সমিতিখনত ৩৬জন মানুহ আছে। ইয়াৰ সভাপতি, উপসভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি একেবাৰে সদস্যলৈকে ৩৬জন মানুহ আছে। ৩৬জন মানুহে মিটিং পাতি পেলাই এখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিছে যে আমি 2004 চনৰ পৰা আটাচুৰে এই অনুষ্ঠানটো গঢ়িব লাগে বুলি আমি লাগি আছিলোঁ। লাগি থকাৰ পিছত সেই সময়ত জিলা সভাপতি হিচাপে মই দায়িত্ব পালোঁ আটাচু। তেতিয়া আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ, এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গৈ এই অনুষ্ঠানটো জাকত জিলিকা কৰিব লাগে বুলি আমি পুঁজি আনিছিলোঁ। প্ৰথম পৰ্যায়ত আমাৰ 1 কোটি টকা দিলে চাউচাৰেণ্ট। আৰু আমি ৰাইজে যিহেতু বনাইছোঁ, ৰাইজে নেতৃত্বত মিটিং পাতি পইচাবিলাক খৰচ কৰা হয়, ৰাইজে কেনেকৈ ধৰণে বনাব লাগে সেই সিদ্ধান্ত আমি লোৱা হয়। তাত কিছুমান কাম আমি বেছিকৈ কৰিবলগীয়া হৈছে যে আমি 1 কোটি টকাত চাউচাৰেণ্টটো আমি সম্পূৰ্ণকৈ উলিয়াইছোঁ। তাত কি কি হৈছে সেইখিনি আপোনালোকে নিজে দেখি আছে। আৰু দ্বিতীয় কথা হ'ল আমাৰ টোটেল এই প্ৰজেক্টটো হ'ল 4 কোটি 84 লাখ টকা প্ৰজেক্ট। আমি এতিয়া পালোঁ 3 কোটি 4 লাখ টকা। 3 কোটি 4 লাখ টকা আপোনালোকে দেখিছে যে চাউচাৰেণ্টটো হৈ গ'ল, হলং হবিটো হ'ল, হলং হবি চাৰিওকাষে বাউণ্ডাৰী এটা বনাবলৈ ৰেডি কৰা হৈছে। তাৰ কিনাৰতে এটা ফায়াৰ চাকি জ্বলোৱা ঘৰ আমি বনোৱা হৈছে। এই পইচাটো আমাক দিছে, আমি পইচাটো খৰচ কৰিহে কাম কৰিব লাগিব, খৰচ নকৰাকৈ আমি কাম কৰিব লাগিব। আৰু খৰচ মোক ব্যক্তিগতভাৱে ক'ব নালাগিছিলে, সমিতিখনক কোৱা হ'লে ভাল লাগিলেহেঁতেন। কিন্তু ব্যক্তিগতভাৱে এটা ডাঙৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছে, এইখিনি সময়ত ওলাব, ফাদিল হ'ব যে এই অনুষ্ঠানটো গঢ়াটো বহুত কিছুমান, কোনোবাই ক'ব দ্বিতীয় ৰাজধানী এখন নহয়, কোনোবাই ক'ব ইয়াত মাটি অসুবিধা কিবা অসুবিধা এনেকুৱা ধৰণৰ কৈ থাকে। কিন্তু গোটেই সমস্যাবিলাক আমি নিজৰ হাততে ৰাখি আমি কামখিনি কৰিছিলোঁ। আৰু কামখিনি কৰিব যাওঁতে কিছুমান কাম বাঢ়িব, টুটিব, এনেকুৱা থাকেই। এতিয়া সমিতিখনৰ সম্পাদক বাবুল গোহাঁই পাকেটত কেনেকৈ সোমাব? যদি কনষ্ট্ৰাকশ্যন কমিটিৰ এজন টেকনিকেল মেম্বাৰ আছে, এজন প্ৰেচিডেণ্ট আছে, এজন ছেক্ৰেটেৰী আছে, সকলো সহমততহে পইচাটো ওলাব। কিন্তু মোৰ পাকেটত সোমাইছে বুলি কৈ পেলাই এটা যিটো নিউজ বজালে, সেইটো মই অন্তৰৰ পৰা মই বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ মানুহ ইমান তললৈ নামিব পাৰে মই জীৱনত ভবা নাছিলোঁ। আজি কুকুৰাই যিমান খুচৰাই যাব তাতকৈ বেছিকৈ তেওঁলোকে খুচৰিব চেষ্টা কৰিছে। গতিকে এটা ভাল কামত এটা ভাল সঁহাৰি দিব লাগে। অভিযোগে উঠিছে দেই, এই সম্পৰ্কত আপুনি কেনেধৰণে ক'ব এতিয়া কথাটো? আপুনি চাওক, 3 কোটি 6 লাখ নহয়, 3 কোটি 4 লাখ আমালৈ এতিয়ালৈকে এৰিছে। আমাৰ টোটেল 4 কোটি 84 লাখ প্ৰজেক্ট, গম পালেনে? 3 কোটি টকাটো আপুনি কি কাম কৰিছে? মেইন যিটো এণ্ট্ৰেঞ্চ ৰোডটো আপুনি চাব, তাত কিমান দ আছিলে, তাত চেন কেবেল মৰা হ'ল, বালি মৰা হ'ল, আৰু এডোখৰলৈকে পেভাৰ্ছ লগোৱা হ'ল। আৰু আমি ইতিমধ্যে তাত পেভাৰ্ছ লগাবৰ কাৰণে আমি বকেঞ্চি পেলাই থোৱা আছে। আমি নেক্সট এটা ৰাস্তা আমি এপ্ৰ'চত বনাই আছোঁ। সেই ৰাস্তাটো ক্লিয়াৰ হ'লে ৰাস্তাটো আমি ক্লিয়াৰ কৰিম। এতিয়া তাৰ আগত যিখিনি 3 কোটি টকা আহিলে, আমি 4 লাখ টকা তাত পাইছোঁ এই ৰাস্তাটোত। এতিয়া আমি 3 কোটি টকা যিখিনি আহিলে আপুনি দেখিছে, চাউচাৰেণ্টটো হৈ আছে, হলং হবিটো হৈ আছে, ইমান ডাঙৰকৈ এটা ফায়াৰ আৰু গোটেই মজিয়াখন আপুনি বনোৱা হৈছে। গতিকে ইয়াত পইচা সৰলকি খোৱা কোনো কথাই নাই, ইয়াত গোটেই পইচা কামত খৰচ আছে। আৰু ইয়াত টন্নকৈ বেজী বা বটিয়ালৈকে লোৱা হিচাপ আমাৰ ওচৰত আছে। গতিকে এনেই কোনোবা পাৰোঁ বুলি ক'ব পাৰোঁ বুলি বা এটা অভিযোগ দিব পাৰোঁ বুলি এনেকুৱা ধৰণৰ অভিযোগ দিয়াটো ভুল। আৰু এজন মানুহক জনমানসত হেয়প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰাটো মানুহ হিচাপে এইটো ভুল। আৰু এটা কথা, ৰাতিয়ে দিনে কষ্ট কৰি মানুহে ভাল ফল পাব লাগে, ভাল এটা সন্মান পাব লাগে। কিন্তু এতিয়া মোক যে এনেকুৱা ধৰণৰ অপমান কৰিছে, বা আমাৰ সমিতি, মই যিহেতু আছোঁ, মোৰ নেতৃত্বসকলৰ দায়িত্বতহে মই আছোঁ। আজি মোৰ লগত বহুতখিনি মানুহ আছে, এই মানুহখিনি নেতৃত্বত মই কৰিছোঁ। আৰু মই যিটো শুদ্ধ বুলি ভাবিছোঁ সেইটো ৰাইজৰ আগত জনাইছোঁ, আৰু ৰাইজে সেইটো শুদ্ধ বুলি বিবেচিত কৰি মোক কৰিব দিছে। আইটিয়া তথ্যটো লোৱা মতে আপুনি পইচাটো হলকি কৰা নাই, মানে আইটিয়াত যিটো ওলাইছিলে যে আপুনি পইচাটো হলকি কৰিছিল বুলি অভিযোগ উঠিছিলে। এইটো আপোনাৰ আইটি ৰিপৰ্টটো চাওক, আইটি ৰিপৰ্টটো তেওঁলোকে কেনেকৈ ওলাইছে, কিমান টকা আহিছে, সেইটোৱে আইটি ৰিপৰ্ট। আপুনি আইটি ৰিপৰ্টটো চাওক, কিমান টকা আহিছে, সেইটোৱে আইটি ৰিপৰ্ট। ইয়াত যে আমুকে খৰচ কৰিলে বুলি লিখা আছে নেকি ইয়াত? নাই। এই হাবুং ডেভেলপমেণ্ট এণ্ড মেনেজিং কমিটিলৈ ইমানখিনি পইচা দিছে, আৰু সেই মেনেজিং কমিটিৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতিৰ পৰা আদি কৰি গোটেইখিনি আছে। তেওঁলোকৰ নেতৃত্বত আমি খৰচ কৰিহে ঘৰটো বনাইছোঁ। এই ঘৰটোৰ ভিতৰত যে আমি আছোঁ, ইয়াত তলত কিমান সোমালে, ওপৰত কিমান সোমালে, আৰু আগৰ আপুনি আজি আপোনাৰ হেৰিয়ত চাব পাৰিব, নেটত আপোনালোকে চাওক, আগৰ যিটো হাবুং আছিলে আৰু এতিয়া হাবুং, যিটো হাবিৰ মাজত এটা ৰাজ অট্টালিকা আমি বনোৱা হ'ল। সেই ৰাজ অট্টালিকাৰ কথাটো কোনো নাভাবে যে ইয়াত পইচাটো শেষ হৈ গ'ল, কোনোবাই খাই দিলে, সেইটো কথা ক'লে নহ'ব নহয়। ইয়াত কাম হৈছে ন, কাম কৰিছোঁ আমি, কাম নকৰাকৈতো পইচাটো খৰচ হোৱা নাই। গতিকে অভিযোগটো সম্পূৰ্ণ নস্যাৎ কৰিছোঁ।
আৰু এইবিলাক অভিযোগ যিবিলাক মানুহে অভিযোগ দিছে এইবিলাকৰ ৰাইজৰ বিচাৰ কৰিব আৰু তেওঁ এটা নিজে নামঘৰ বনাইছিলে আজি নামঘৰটো সম্পূৰ্ণ কৰিব পৰা নাই নিজৰ ঘৰৰ বাৰীখন চাফ কৰিব পৰা নাই এটা ডাঙৰ অনুষ্ঠান অসমৰ নালাগে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব চেষ্টা কৰা অনুষ্ঠানৰ ওপৰত অভিযোগ তোলা মানুহজনক মই তেওঁ ব্যক্তিগতভাৱে তেওঁক মই ক'ব বিচাৰিছোঁ তেওঁ নিজৰ ঘৰখন চাফ কৰিব পৰা নাই আজি নিজে কি কৰি আছে নিজৰ এটা নামঘৰ তেওঁ পাইছিলে এই আপোনালোকে চাওক দুটা এষ্টিমেট আমাৰ হাতত আছে 2,64,86,000 টকা আৰু 1 কোটি টকা 3,64,86,000 টকা আমাৰ হাতত আমাৰ এষ্টিমেট টোটেল প্ৰজেক্ট আছিলে ইয়াত কোনো লাইটৰ এই এষ্টিমেটখিনি চালে গম পাব ইয়াত লাইটৰ প্ৰয়োজন নাই ইয়াত আমি যিহেতু লাইট লগাইছোঁ এইটো এক্সট্ৰা প্ৰজেক্ট এটা গৈ আছিলে 1 কোটি টোটেল আমাৰ 4,24,00,000 প্ৰজেক্ট এতিয়া 4,24,00,000 প্ৰজেক্টৰ আমি এতিয়া 3 কোটি টকাহে পাইছোঁ হয় নহয় 3 কোটি টকা আমি যিখিনি কৰিলোঁ আপোনাৰ ইয়াত ঢেৰ ইনকুৱাৰী আহিছে এজন দুজন ইনকুৱাৰী অহা নাই তেওঁলোকেই কমপ্লেইন কৰি আছে এতিয়া নহয় এই গোটেই হাবুংটো বনোৱাৰ পৰা প্ৰথম আৰম্ভণিৰ পৰা এতিয়ালৈকে আজি তাৰিখলৈকে হৈ নুঠিবৰ কাৰণে বহুত ধৰণৰ কমপ্লেইন তেওঁলোকে কৈছে আৰু তেনেকুৱা ইনকুৱাৰী আহিছে ইনকুৱাৰী ৰিপৰ্ট দিছে ইনকুৱাৰী ৰিপৰ্টে আমাক ভাল বুলি কৈছে ভাল বুলি কোৱাৰ পিছতে ছেকেণ্ড তেওঁলোকে RTMৰ ৰিপৰ্টৰ মতে আমি পইচা পাইছোঁ ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়া অলপ ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিব ফাৰ্ষ্ট ইনষ্টলমেণ্ট ইনকুৱাৰী হৈছে ইনকুৱাৰী হোৱাৰ পিছত তেওঁলোকে ছেকেণ্ড ইনষ্টলমেণ্ট দিব এতিয়া আপোনালোকে ইয়াত যিখন RT ৰিপৰ্ট তেওঁলোকে দিছে ইয়াত ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি পাইছোঁ প্ৰথম পালোঁ আমি 60,00,000 টকা 1 কোটি টকা 60,00,000 টকা পালোঁ 60,00,000 টকাটো শেষ হৈ আমি UC দিয়াৰ পিছতহে আমাৰ 40,00,000 টকাটো দিব তেওঁলোকে আৰু এটা কথা কৈছে যে এই ঘটনাটো লৈ মুখ্যমন্ত্ৰী তদন্ত কৰিব কৈছে এইবিলাক মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিছে আজি সেই সময়ত তেওঁ বিত্তমন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী সেই সময়ত বিত্তমন্ত্ৰী আছিল বিত্তমন্ত্ৰীগৰাকী ইয়াত ইনকুৱাৰী কৰিছে ইয়াত আহিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই এইটো উদ্বোধন কৰিছে উদ্বোধন কৰিবলৈ আমি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাটো কেলেংকাৰী থাকিব লাগে বুলি মই ভবাই নাই আৰু কেলেংকাৰী তেওঁ থকা হ'লে ইমান দিনে আৰু পুঁজি আমাক নিলে এতিয়া আমাক আৰু পুঁজি দিছে 3 কোটি 3.5 কোটি টকা এটা মিউজিয়াম দিছে 2.5 কোটি টকা এটা আমাৰ অডিটৰিয়াম দিছে গতিকে আমি উন্নয়নৰহে মানুহ আমি কাৰোবাৰ পকৰত লাগি কোনোবাই কোৱা কথা লৈ আমি লাগি থাকিবলৈ সময় নাই আজি যি ক'লোঁ আৰু ক'বলগীয়া একো নাই আৰু আপোনালোকে চাব দক্ষিণা পইচাখিনি কথা মানুহে কিছুমানে কৈ থাকে মই আপোনালোকক আজি কৈ দিছোঁ দক্ষিণা পইচাও আমাৰ ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰ এনেকুৱা প্ৰপ'জেল ৰেজিষ্টাৰ আছে প্ৰপ'জেল ৰেজিষ্টাৰ মতে আমি খৰচ কৰোঁ প্ৰপ'জেল ৰেজিষ্টাৰ আছে প্ৰপ'জেল ৰেজিষ্টাৰ মতে আমি খৰচ কৰোঁ প্ৰপ'জেল ৰেজিষ্টাৰখন আমাৰ এনেকুৱা এখন প্ৰপ'জেল ৰেজিষ্টাৰ আছে গম পালেনে এই প্ৰপ'জেল ৰেজিষ্টাৰখনত আমি দক্ষিণা পইচা আমাক কিমান উঠিলে আৰু এখন আমাৰ বহি আছে এখন ক'ত ব্যৱহাৰ কৰে এই পইচাটো আপুনি চাব এতিয়া আমি লেট্ৰিন বাথৰুম বনাবলৈ আমি টেংকি 6টা লেট্ৰিনৰ টেংকি বনাই আছোঁ আৰু এতিয়া টুইষ্ট লছটো আমি বনাই আছোঁ টুইষ্ট লছটো আমি এতিয়া প্ৰায় 1 কোটি টকাৰ ওপৰত টুইষ্ট লছ আমি চট দিবলৈ গৈ আছোঁ গম পালেনে তাৰ লগে লগে আমি যিটো ফায়াৰ এণ্ড বনাইছোঁ তাতো আমি পইচা খৰচ আছে সেইখিনি সকলোৱে জানে ৰাইজৰ মিটিং সিদ্ধান্ত কৰা আছে আৰু এইটো আমি মিটিঙত বাজেট ধৰি দিয়া আছে আৰু সেইমতে পইচাটো খৰচ কৰা আছে এতিয়া ৰান্ধনীশালখিনি বনোৱা হৈছে আপুনি চাওক কিমানটা ৰান্ধনীশাল বনোৱা হ'ব আৰু এতিয়া পানী টেংকি কিছুমান আমি এক্সট্ৰাকৈ বনাবলগীয়া হৈছে মটৰ দিয়া হৈছে তাত ৰাইজসকলৰ আৰু মানুহ ইমানে আহিছে আমি ভাল পাইছোঁ যেনেকুৱা ধৰণৰ আজি পিকনিক খাবলৈও মানুহ আহিব পাৰে চাবলৈও আহিব পাৰে আমাৰ মানুহ লাগে কিন্তু সেই মানুহবিলাকৰ অভাৱ অভিযোগ আমি পূৰণ কৰিবলৈ সদায় আমি চেষ্টা কৰি আছোঁ আপোনালোকৰ মঞ্চৰ পৰা কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব নমস্কাৰ আপোনালোকৰ চেনেললৈ আমি স্বাগতম জনাইছোঁ আমাৰ আটাচুৰ বিশেষকৈ আমাৰ জিলাৰ সভাপতিৰ ধেমাজি জিলাৰ সভাপতিৰ ওপৰত যিটো এলিগেশ্যন আহিছে তাৰ ওপৰত আমি কওঁ আচলতে এই আমাৰ যিটো উন্নয়নৰ বা আমাৰ যিবোৰ আঁচনি সকলোবোৰ আচলতে বিভিন্ন ধৰণৰ আমাৰ একোখন আমাৰ সংবিধানৰ দ্বাৰাহে আচলতে পৰিচালনা কৰা হয় গতিকে সংবিধানৰ ঊৰ্ধত কোনো নহয় গতিকে বাবুল গোহাঁয়ে কোনো ধৰণৰ সংবিধানৰ ঊৰ্ধত কোনো ধৰণৰ কাম কৰা নাই গতিকে তেওঁ যাতে সংবিধানৰ ঊৰ্ধত কাম কৰিছে বুলি তেওঁৰ ওপৰত যিবোৰ আচলতে তেওঁক দোষাৰোপ কৰা হৈছে সেইবোৰ আচলতে একেবাৰে অসাংবিধানিক তেওঁলোকে ভাষ্য তেওঁলোকে প্ৰদান কৰিছে যিটো আমি আটাচুৰ ফালৰ পৰা তেওঁলোকক আচলতে গৰিহণা দিছোঁ আৰু এটা কথা আৰু প্ৰসংগক্ৰমে কৈ থওঁ বহুবোৰ নিউজ চেনেলে কোনো ধৰণৰ সৰজমিন তদন্ত নকৰাকৈ আচলতে এনেধৰণৰ বাতৰিবোৰ আচলতে প্ৰদান কৰাটো উচিতো নহয় গতিকে আমি তেখেতসকললৈ আহ্বান সৰজমিন তদন্ত কৰক তদন্ত কৰিলে আমি তেওঁলোকক তথ্য সহকাৰে সকলোবোৰ বস্তু দিব পাৰিম দফা দফাকৈ তেওঁলোকক আমি দেখুৱাই দিব পাৰিম সকলোবোৰ কথা গতিকে তেওঁলোকে যাতে এটা জাতীয় স্বাভিমান থকা এটা অনুষ্ঠানক তেওঁলোকে যাতে সেৱা প্ৰতিপন্ন নকৰে এইটো এটা ডাঙৰ আচলতে কথা আৰু দ্বিতীয়তে কথাটো হ'ল আমি আমাৰ বাবুল বুঢ়াগোহাঁইৰ ওপৰত যিটো ইয়াৰ অনৈতিক
আমাৰ হাবুঙৰ সম্পৰ্কত অনৈতিক যিবোৰ কাৰ্যকলাপ কৰা হৈছে বুলি কৈছে, যে টকা আত্মসাতৰ কথা কৈছে। আমি 17 চনলৈ যাওঁ বা নগেন হাজৰিকা ছাৰে ইয়াত উদ্ধাৰ কৰা প্ৰসংগলৈ যদি আমি চাওঁগৈ, তেতিয়াৰ পৰা এতিয়াৰ হাবুং আপোনালোকে যদি গুগলতো ছাৰ্চ কৰি চায়, তেতিয়াহ'লে দেখা পাব সেই পূৰ্বৰ হাবুং আৰু এতিয়াৰ হাবুং এটা আকাশ পাতাল এটা পাৰ্থক্য। আৰু তেওঁলোকে কৈ আছে যে পইচাটো আত্মসাৎ কৰিছে, 3 কোটি টকা আত্মসাতে কৰিলে। 3 কোটি টকাৰ কামহে হৈছে ইয়াত, আত্মসাৎ নহয়। এই কথাষাৰ কিন্তু তেওঁলোকে জনা উচিত। গতিকে তেওঁলোকে আহক, তেওঁলোকে তথ্য সহকাৰে, আমি তথ্যবোৰ দিবলৈও বাবুল বৰগোহাঁয়ে তথ্যবোৰো দিব। গতিকে আচলতে বাবুল গোহাঁই যে নিৰ্দোষী, আমি বাবুল গোহাঁইৰ লগত সদায় আছোঁ, আমি সদায় থাকিম। গতিকে ইমানকৈ কৈছোঁ।